বন্ধুসকল আপোনালোকে জানে যে আমাৰ প্ৰতিটো কম্পিটিটিভ এক্সামতে ক্লাছিকেল ডেন্স আৰু ফক ডেন্সৰ ওপৰত অৰ্থাৎ শাস্ত্ৰীয় নৃত্য আৰু লোকনৃত্যৰ ওপৰত প্ৰশ্ন আহে যেনে SSCৰ এক্সামেই হওক বা CTETই হওক বা DHSৰ এক্সামেই হওক মুঠতে প্ৰতিটো কম্পিটিটিভ এক্সামতে ইয়াৰ ওপৰত প্ৰশ্ন আহে বুলি আমি ক'ব পাৰোঁ সেয়ে আজিৰ এই ভিডিঅ'টোত বন্ধুসকল আপোনালোকলৈ শাস্ত্ৰীয় নৃত্য আৰু লোকনৃত্যৰ ওপৰত আধাৰিত কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে এই প্ৰশ্ন উত্তৰ কেইটাৰ পৰা অলপ হ'লেও উপকৃত হ'ব বন্ধুসকল আজিৰ প্ৰথম প্ৰশ্নটো চাব কুচিপুড়ি কোন ৰাজ্যৰ নৃত্য শৈলী অপচন 1ত আছে অন্ধ্ৰপ্ৰদেশ অপচন 2ত আছে কেৰালা অপচন 3ত আছে তামিলনাডু আৰু অপচন 4ত আছে উত্তৰ প্ৰদেশ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন 1ত থকা অন্ধ্ৰপ্ৰদেশ নেক্সট চাব ভাৰতনাট্যম কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য অপচনসমূহত আছে তামিলনাডু কেৰালা উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব তামিলনাডু নেক্সট চাব সত্ৰীয় নৃত্যৰ লগত কোনখন ৰাজ্যৰ নাম জড়িত বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসম নেক্সট চাব ওডিচি কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য বন্ধুসকল ইয়াত চাৰিটা অপচন আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব উৰিষ্যা নেক্সট চাব কথাকলি কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য কলা বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেৰালা ই কেৰালাৰ শাস্ত্ৰীয় নৃত্য নেক্সট চাব মোহিনী অট্টম নৃত্য কলাৰ জন্ম কোনখন ৰাজ্যত বা ই কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেৰালা নেক্সট চাব মণিপুৰী নৃত্য কোনখন ৰাজ্যৰ নৃত্য শৈলী বন্ধুসকল নৃত্যটোৰ নামটো চাই আমি গম পাওঁ যে ইয়াৰ শুদ্ধ উত্তৰ হ'ব মণিপুৰ নেক্সট চাব কথক নৃত্যশৈলী কোনখন ৰাজ্যৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ প্ৰদেশ তাৰ পাছত চাব বৰ্তমান সময়লৈকে স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সংখ্যা কিমানটা বন্ধুসকল বৰ্তমান সময়লৈকে ইয়াৰ সংখ্যা হৈছে 8টা নেক্সট চাব কোনটো সংস্থা বা প্ৰতিষ্ঠানে কোনো এটা নৃত্যক বিচাৰ বিবেচনা তথা গৱেষণা কৰি শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰে বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব সংগীত নাটক একাডেমী আৰু ইয়াৰ মুখ্য কাৰ্যালয় হ'ল নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱন নেক্সট চাব অসমৰ সত্ৰীয় নৃত্যক কেতিয়া সংগীত নাটক একাডেমীয়ে ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্যাদা প্ৰদান কৰে বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2000 চনৰ 15 নৱেম্বৰত নেক্সট চাব ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহ কি কি বন্ধুসকল ভাৰতৰ শাস্ত্ৰীয় নৃত্য মুঠতে 8টা বৰ্তমান সময়লৈকে ইয়াৰ সংখ্যা 8টা আৰু সেইবোৰ হ'ল ওডিচি কথক কথাকলি কুচিপুড়ি ভাৰতনাট্যম মণিপুৰী মোহিনী অট্টম আৰু সত্ৰীয় নৃত্য নেক্সট আপোনালোকে চাব আটাইতকৈ পুৰণি শাস্ত্ৰীয় নৃত্য কোনটো ইয়াৰ উত্তৰ হ'ব ভাৰতনাট্যম নেক্সট চাব ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মূল ৰূপ দুটা কি কি ইয়াৰ উত্তৰ হ'ব লাস্য আৰু তাণ্ডৱ নেক্সট চাব তলৰ কোনটো উত্তৰ ভাৰতীয় নৃত্য বন্ধুসকল ইয়াৰ অপচনসমূহ হৈছে কথক মণিপুৰী ওডিচি আৰু কথকলি ইয়াৰ শুদ্ধ উত্তৰ হ'ব কথক কাৰণ কথকটো হ'ল উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য নেক্সট চাব মোহিনীঅট্টম নৃত্যৰ বিকাশ তলৰ কোনখন ৰাজ্যত হৈছিল বন্ধুসকল এই প্ৰশ্নটো 2016ৰ SSCৰ এক্সামত আহি গৈছে বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেৰালা নেক্সট চাব ভাৰতনাট্যমৰ পুৰণা নাম কি আছিল ইয়াৰ উত্তৰ হ'ব সাদিৰ নেক্সট চাব তলৰ কোনটো শাস্ত্ৰীয় নৃত্য নহয় বন্ধুসকল আপোনালোকৰ পৰীক্ষাসমূহত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিব পাৰে সেয়ে আপোনালোকে আটাইকেইটা শাস্ত্ৰীয় নৃত্যৰ নাম জানিব লাগিব আৰু ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব গৰবা কাৰণ গৰবাটো হ'ল গুজৰাটৰ এটা লোকনৃত্য ই শাস্ত্ৰীয় নৃত্য নহয় তাৰ পাছত চাব কথকলি নৃত্য কলা তলৰ কোনখন ৰাজ্যৰ লগত সম্বন্ধিত বন্ধুসকল এই প্ৰশ্নটো SSCৰ এক্সামত 2011 চনত 2013 চনত 2016 চনত আহি গৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেৰালা তাৰ পাছত চাব ভাৰতনাট্যম সম্পূৰ্ণৰূপে পৰিৱেশন কৰিবলৈ কিমান সময় লাগে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 ঘণ্টা বন্ধুসকল এইবাৰ আমি লোকনৃত্যৰ ওপৰত আধাৰিত কেইটামান প্ৰশ্ন উত্তৰ চাই লওঁ আহক ইমান পৰে আমি যিকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ সেই আটাইকেইটা প্ৰশ্ন উত্তৰ আমাৰ ক্লাছিকেল ডেন্সৰ ওপৰত আছিল এইবাৰ আমি
আমাৰ লোকনৃত্যৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ চাম। প্ৰথমতে চাব ৰূপ লোকনৃত্য কোনখন ৰাজ্যৰ লগত সম্বন্ধিত? ইয়াৰ উত্তৰ হ'ব জম্মু এণ্ড কাশ্মীৰ। তাৰ পাছত চাব চলিয়া কোনখন ৰাজ্যৰ লোকনৃত্য? বন্ধুসকল ইয়াৰ উত্তৰ হ'ব উত্তৰাখণ্ডৰ। তাৰ পাছত চাব ঘুমৰ কোনখন ৰাজ্যৰ এটা লোকনৃত্য? বন্ধুসকল ইয়াৰ উত্তৰ হ'ব হাৰিয়ানা। তাৰ পাছত চাব তলৰ কোনটো গুজৰাটৰ এটা লোকনৃত্য? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব গৰবা। তাৰ পাছত চাব তামাচা আৰু লাবনী কোনখন ৰাজ্যৰ লোকনৃত্য? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব মহাৰাষ্ট্ৰ। তাৰ পাছত চাব ভাংৰা আৰু গিদ্ধা কোনখন ৰাজ্যৰ লোকনৃত্য? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব পাঞ্জাৱ। নেক্সট চাব তলৰ কোন দুটা ৰাজস্থানৰ লোকনৃত্য? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঝুমুৰ আৰু কালবেলিয়া। নেক্সট চাব চৰবা কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হিমাচল প্ৰদেশৰ। নেক্সট চাব কোলাত্তম কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব তামিলনাডু। নেক্সট চাব ঘণ্টা মৰ্দলা কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অন্ধ্ৰ প্ৰদেশ। তাৰ পাছত চাব নোপা নৃত্য কোনখন ৰাজ্যৰ এটা লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মণিপুৰ। নেক্সট চাব চলু কোনখন ৰাজ্যৰ লোকনৃত্য? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অৰুণাচল প্ৰদেশৰ। আৰু অৰুণাচল প্ৰদেশৰ নক্টে জনজাতিৰ ই একোটা নৃত্য। তাৰ পাছত চাব বাউল নৃত্য কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পশ্চিম বংগ। নেক্সট চাব নটাংকি কোনখন ৰাজ্যৰ এটা লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ প্ৰদেশৰ ই একোটা লোকনৃত্য। নেক্সট চাব চেৰাও কোনখন ৰাজ্যৰ একোটা লোকনৃত্য? ইয়াৰ উত্তৰ হ'ব মিজোৰাম। তাৰ পাছত চাব বাগুৰুম্বা কোনখন ৰাজ্যৰ এটা লোকনৃত্য? ইয়াৰ উত্তৰ হ'ব অসম। আপোনালোকে নিশ্চয় জানে অসমৰ বড়োসকলৰ ই একোটা প্ৰধান নৃত্য। বন্ধুসকল আমাৰ শাস্ত্ৰীয় নৃত্যৰ সংখ্যা যদিও 8টা, আমাৰ প্ৰতিখন ৰাজ্যতে কিন্তু বহুকেইটা লোকনৃত্য আছে। আজিৰ এই ভিডিঅ'টোত আমি আটাইবোৰ লোকনৃত্যৰ নাম সন্নিৱিষ্ট কৰিব পৰা নাই, কিন্তু আপোনালোকে যিকোনো পৰীক্ষাত যোৱাৰ আগতে প্ৰতিখন ৰাজ্যৰে লোকনৃত্যৰ নামসমূহ চাই যাবলৈ নাপাহৰিব। বন্ধুসকল আশা কৰিছোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ল। যদিহে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টোত লাইক কৰক, কমেণ্ট কৰক আৰু আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।